हेलो गाइज की खबर आपनलोকৰ निश्चय ভাল मोरो ভাল আজি আকৌ মই आपनलोকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছো আজি মই বনাম কণীৰ দম তো চাই থাকক ভিডিওটো শেষলৈকে এয়া মই কেৰাহী বহাই দিছো মোৰ কেৰাহীটো গৰম হ'ল অকনমান মই এতিয়া তেল দিম ইয়াতে চাওক মই তেল দিছো ইয়াতে মিঠা তেল মই তেল দি দিলো মই কণীৰ দম বনাবলৈ লৈছো আৰু ইয়াতে দিছো মই পিয়াজ এটা সৰু সৰুকৈ কাটি লৈছো আৰু আদা নহৰু অকনমান তেজপাত এখিলা শুকান জলকীয়া এটা আৰু ইলাইচি আৰু লং আৰু এফালে বইল কৰা আলু আৰু এয়া হৈছে কণী তিনিটা মই সিজাই ৰাখিছো আৰু এফালে মই কেৰাহী বহাই দিছো এয়া তেল গৰম হৈছে এতিয়া মই কণী কেইটা দি দিম ইয়াতে তো ইয়াতে মই অকনমান হালধি দিছো এয়া দেখিছে অকনমান হালধি দিছো অকনমান নিমখ দিছো ইয়াতে মই দিম অকনমান ৰেড চিলি এয়া অকনমান ৰেড চিলি দি দিছো আৰু ইয়াতে মই এতিয়া কণী কেইটা দি দিম ইয়াতে মই এতিয়া কণী কেইটা দি দিম ইয়াতে দেখিছে মই ইয়াতে কণী কেইটা দি দিলো তো এয়া মোৰ কণী কেইটা হৈ গ'ল এতিয়া মই কণী কেইটা নিমাই লম এতিয়া ইয়াতে মই পিয়াজটো দি দিম কাটি থোৱা পিয়াজটো আৰু আদা নহৰু পেষ্টখিনি দি দিম আৰু শুকান জলকীয়া আৰু তেজপাতটো দি দিম আৰু ইয়াতে অকনমান মই পাঁচফোৰণো দি দিম ইয়াতে মই পাঁচফোৰণ দি দিছো পাঁচফোৰণটো দি দিলো আৰু তেজপাতখিলা আৰু শুকান জলকীয়াটো দি দিছো ইয়াতে মই কাটি থোৱা পিয়াজটো দি দিম কাটি থোৱা পিয়াজখিনি দি দিলো এইখিনি অকণমান লৰাই দিম মই আদা নহৰু পেষ্টটো দি দিছো আৰু লং ইলাইচিটো অকণমান থেথেলিয়াই দি দিছো ইয়াতে একেলগে দেখিছে এতিয়া অকণমান টাইম এইখিনি ভাজি ল'ম কাৰণ আদা নহৰু কেঁচা গোন্ধটো থাকি গ'লে চব্জিটো সোৱাদটো নাহিব তো সেইটো কাৰণে মই ইয়াতে অকণমান টাইম ভাজি ল'ম অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম আচলতে মোৰ বেমাৰ হৈছে মাতটো অকণমান বেয়া হৈছে আপোনালোকে ইগনোৰ কৰিব মোৰ মাতটো তো চৰ্দি জ্বৰ কাহ হৈ আছিলে সেইটো কাৰণে মই বহুদিন ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ তো এয়া ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে পিঁয়াজ আদা নহৰু গোটেইখিনি ধুনীয়াকৈ ৰঙচুৱা হৈছে ইয়াতে মই এতিয়া দিম মছলা ইয়াতে মই জিৰা গুড়ি এচামুচ দিলোঁ এয়া দিলোঁ ধনিয়া গুড়ি আধা চামুচ আৰু অকণমান ৰেড চিলি দিলোঁ আধা চামুচ আৰু অকণমান চিকেন মছলা দিছোঁ তো এইখিনি অকণমান লৰাই দিম এয়া দেখিছে ধুনীয়াকৈ লৰাই দিলোঁ ইয়াতে এতিয়া আমি সিজাই ৰখা আলুখিনি দি দিম তো সিজাই ৰখা আলুখিনি আমি ইয়াতে দি দিলোঁ আৰু ইয়াতে হালধি আৰু নিমখটো দি দিছোঁ মই নিমখ দি দিছোঁ নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে আৰু এতিয়া ইয়াতে মই হালধি দি দিম মই হালধি দি দিলোঁ জোখমতে আপোনালোকে হালধিটো দি দিব এয়া মই লৰাই দিছোঁ অকণমান ভালদৰে লৰাই দিছোঁ ভালদৰে আলুটো অকণমান মানে আলুটো ভাজি লৈছোঁ ভালদৰে এয়া দেখিছে আপোনালোকে
ধুনীয়া কালাৰ এটা হৈ গৈছে তো এনেকৈ অকণমান টাইম ভাজিছোঁ মই এতিয়া অকণমান মই ইয়াতে পানী দিম কাৰণ আৰু আলুটো যাতে ভিতৰত অকণমান মছলাটো ভালদৰে সোমাই যায় সেইটো কাৰণে মই ইয়াতে অকণমান পানী দি দিম ইয়াতে মই অকণমান পানী দি দিছোঁ যাতে আলুটোৰ ভিতৰত মছলাটো সোমাই যায় এয়া দেখিছে আপোনালোকে এয়া অকণমান মই এয়া ঢাকনিখন মাৰি দিলোঁ মই এয়া ঢাকনিটো মই গুচাই দিলোঁ এয়া চাই লওঁ এতিয়া এয়া দেখিছে আপোনালোকে এয়া ধুনীয়া হৈ গৈছে ইয়াতে মই এতিয়া গৰম পানীখিনি দি দিম কাৰণ আমাৰ যিখিনি আমি গ্ৰেভি টাইপত বনাম কাৰণটো হৈছে আমি মানে আজি ৰুটিৰ লগত খাম তো সেইটো কাৰণে অলপ গ্ৰেভি বনাম আৰু পানী কমকৈ দিম আপোনালোকে জোখমতে আপোনালোকৰ যিখিনি জোখমতে লাগে আপোনালোকক সেইখিনি জোখমতে আপোনালোকে দি দিব এতিয়া মই ইয়াতে গৰম পানীখিনি দি দিম গৰম মানে এইটো গোটেই গৰমো নহয় কুহুমীয়া পানী হয় তো দি দিলোঁ মই ইয়াতে এয়া দেখিছে অকণমান ঢাকনি মাৰি দিম এতিয়া মই আৰু আঞ্জাটো উতলিব লাগিব সেইটো কাৰণে মই ইয়াতে ঢাকনিটো মাৰি দিছোঁ এয়া দেখিছে মোৰ আঞ্জাটো উতলি আছে ইয়াতে মই কণী 3টা দি দিছোঁ এয়া কণী 3টা দি দিলোঁ মই অকণমান উতলিব দিম এয়া মোৰ আঞ্জাটো হ'ব আৰু এতিয়া ইয়াতে মই অকণমান কচুৰি মেথি দি দিছোঁ এয়া কচুৰি মেথি অকণমান দি দিছোঁ আৰু মই বেছি গোটা কৰি নাৰাখোঁ কাৰণ অকণমান টাইম ঠাণ্ডা হ'বতো সেইটো কাৰণে বহুত গোট লাগি যাব নহ'লে অকণমান পনীয়া কৰি ৰাখিম আৰু ইয়াতে মই যিখিনি গৰম মছলা মই পিচি থৈছিলোঁ এইখিনি গৰম মছলা মই পিচি থৈছিলোঁ এতিয়া ইয়াতে মই দি দিম গৰম মছলাখিনি দেখিলে আপোনালোকে কচুৰি মেথি আৰু গৰম মছলাটো দি দিলোঁ এয়া দেখিছে মোৰ কণীৰ আঞ্জাটো হৈ গ'ল এতিয়া আৰু এয়া দেখিছে আপোনালোকক মই দেখুৱাই দিছোঁ ইয়াতে মই কি মছলা দিছোঁ মই আপোনালোকক কৈছোঁহে লাষ্টত মই ইয়াতে দিছোঁ গৰম মছলা আৰু কচুৰি মেথি মই অকণমান দি দিছোঁ এয়া দেখিছে আপোনালোকে এতিয়া মই নমাই দিম কাৰণ বেছি গোটা কৰি নাৰাখোঁ কাৰণ অলপ টাইম যিহেতু থাকিব ন ঠাণ্ডা হ'লে এইটো বেছি গোট মাৰি যাব তো সেইকাৰণে এতিয়া মই নমাই দিম আঞ্জাটো মোৰ হৈ গৈছে এয়া মোৰ আঞ্জাটো হৈ গ'ল এতিয়া এয়া দেখিছে মোৰ ৰুটি কণীৰ দম আৰু পিঁয়াজ আচাৰ এয়া মোৰ হৈ গ'ল এতিয়া আমি খাম আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ